অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৰিম্পী ৱৰ্ল্ডৰ ফালৰ পৰা। তেনেহ'লে মোৰ ভিডিঅ'টো আজি কেনেকৈনো আজি মই দিনটো পাৰ কৰোঁ আপোনালোকে সকলো গাইজ। এফালে আমাৰ বাইদেৱে স্কুটি ধুই আছে। আগতে কিন্তু তাই এইবিলাক কাম কৰা নাছিল, এতিয়া নিজে পাইছে যে সেইকাৰণে সদায় সদায় ধুইছে স্কুটি। কেনেকুৱা অনুভৱ কৈ দিয়া? মোৰ অনুভৱ বহুত ভাল, কাৰণ নিজৰ বস্তুবোৰ সদায় চাফা হৈ থকাটোৱে বিচাৰোঁ, কাৰণ কাপোৰটো সদায় কেতিয়াও লেতেৰাকৈ নিপিন্ধোঁ ন। সেইকাৰণে নিজৰ বাহনখনো ভাবিছোঁ যে বিহু তাতে ভালকৈ ধুই থওঁ। কিন্তু মই চলোৱা হোৱাই নাই, প্ৰথম দিনাখনেই যি চলোৱা, আহোঁতেই যি চলাইছিলোঁ, তাৰপৰা বায়েহে চলাই আছে। লগতে আপোনালোক সকলোকে ৰিম্পী ৱৰ্ল্ডৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ। এতিয়া অলপ ওলাই যাওঁ বিহু বুলি, আৰু সেইজনী ভণ্টি এজনী আছে দেখিছে নহয়, আমি চাবলৈ লাজ কৰিছে। আৰু স্কুটিখন ইতিমধ্যে শুকালে আৰু প্ৰায় অলপ শুকাবলৈ আছে। এতিয়া মই সিহঁতৰ ঘৰলৈ যাওঁ। ভিডিঅ'টো কণ্টিনিউ চাই গৈ থাকক। আজি খানা ক'ত খোৱা হয়, আচলতে থাম্বনেইলতে আছে, গম পাইছেই। হাই কৈ দিয়া, হাই। এইফালে দেখিছে নহয়, পোৱালীজনীক মাকে পিটিলে, সেইটো কাৰণে এতিয়া এইফালে নেকান্দে দেখা না। পুপু কিমান ভাল, ইমান ভাল ছোৱালী, ইমান ভাল ছোৱালী না পুপু, হয় নাই? তুমি ভাল হয় নাই? তুমি ভাল হয় নাই? এইফালে চাওকচোন, সৰুজনী ইমান অভিমান, ইমান সৰুতে জানিছে যে মাকে গালি পাৰিলে অভিমান কৰিব লাগে বুলি। সেইকাৰণে আহি গাৰুটোতে কেনেকৈ দেখিছেনে বাৰু শুই দিলেহি। ময়ো সেইকাৰণে ক্লিপটো কাট কৰি নিদিলোঁ, এইটো বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কিয়নো ইমান সৰুতে যে জানিছে মাকে গালি পাৰিলে অভিমান কৰি এনেকৈ দৰে শুই থাকিব লাগে বুলি। এতিয়া আহিলোঁ দিনটোৰ মুখ্য আকৰ্ষণ, অৰ্থাৎ আজি খানা খোৱা পৰ্ব। আৰু খানা খোৱা পৰ্ব মানে এতিয়ালৈকে হোৱা নাই বাৰু, এইবিলাক ৰেডি কৰাবিলাক অলপ দেখাই দিছোঁ। মেজিৰ কাৰণে খৰি ধুনীয়াকৈ ৰেডি কৰি থৈছে। আৰু এইফালে আমাৰ সিদ্ধ বনাই আছে ভকতে সুন্দৰকৈ আহিলে চুৰীয়া গামোচা পৰিধান কৰি, আৰু কাষতে সুন্দৰকৈ মেজি আমাৰ সজাই তুলিলে দেই। আৰু এইফালে এজনকৈ সকলো গোট খালেহি, আৰু এইফালে এতিয়া ৰন্ধা বঢ়াটো লাগি আছে, লগতে কটা বচা কামতো লাগি আছে। আৰু কাষতে খুব ধুনীয়াকৈ আমাৰ এইটো কি কয়, ভেলাঘৰৰ কাৰণে ৰেডি কৰি আছে, এইবিলাক দেখিছে নহয়। আৰু এয়া হৈছে আমাৰ গাঁওখনৰ একেবাৰে সৰু বোৱাৰীৰ মৰমৰ বোৱাৰীৰ সুন্দৰ বোৱাৰী। আৰু এইফালে আমাৰ মাছৰ কাৰণে, অৰ্থাৎ মাছত দিবৰ কাৰণে আলু পিহি আছে, দেখিছে নহয়। খুব এটা ধুনীয়া পৰিৱেশ। পিহনা নিবলৈ অহা নাই, হয়। এই পপুৰ মুখত এতিয়াহে হাঁহি, অথনিৰ পৰা হহাই নাছিলে। এইখন পিহনা এতিয়া লৈ ল'লোঁ। এতিয়া আমি আকৌ টাৰ্ণ লৈছোঁ, উল্টা পুল্টা ভিডিঅ' বনাই আছোঁ, চাব কেনেকৈ। কাইলৈ আপলোড দিম আৰু এইটোকে কি বুলি দিম, উৰুকাৰ স্পেচিয়েল বুলি। আৰু এতিয়া আমাৰ চাহ খোৱা পৰ্ব। মই অলপ পিছে লেটকৈ আহিলোঁ দেই। এইফালে চাহ খাই আছে ৰাইজে, মই বোলো এতিয়া নেখাওঁ, আৰু এইফালে যেতিয়া খাবলৈ আৰম্ভ কৰি দিলে, সেইকাৰণে বুলি কৈছিলে নাই। আকৌ কেলৈ খেলি মেলি কৰি থাকেনো, মই সেইকাৰণে খং উঠে। থেংক ইউ। দেখিছেনে বাৰু, 500 টকা এটা মানে 300 টকা এটা দিছিলোঁ, মানে মই সুদ বঢ়াই পেলাই 200 টকা এটা ল'লোঁ এক্সট্ৰা। এতিয়া বিহু বুলি 500 টকাটো পাবলৈ বাৰু সেইবোৰ বাদ দিয়ক। আৰু এতিয়া দেউতাই টাউনলৈ গৈছিলে, মানে আজি দৰমহা আনিলেগৈ। তাৰ পৰা দেউতাই কি আনিলে মই সেইবিলাক দেখাম। আৰু এইফালে আমাৰ চিংৰা আনিছিলে দেই, 5টা। আমাৰ মানে ডেইলি 5টাই আনে, আৰু 2টা বায়ে খায়, আমি এটা কৰি খাওঁ। এইফালে মাছ লৈ আহিছে, আজি জানুৱাৰীহে ওলাইছে, এইফালে কি বিহুৰ স্পেচিয়েল বুলি মাছ লৈ আহিছে। আজি পিছে দিনটো মাছেই হৈ থাকিব। আৰু এইফালে এতিয়া আমাৰ চালাড কুটি আছে দেই, বা এগৰাকী সুন্দৰকৈ। আৰু এইফালে ৰান্ধি আছে, আৰু ৰান্ধিয়ে থাকিব আৰু বহুত দেৰিলৈকে, কিয়নো আধাতেতো এৰি দিব নোৱাৰে ন, তেতিয়াহেতো সোনকাল হ'ব খানাটো আমাৰ। এইফালে ধুনীয়াকৈ চালাড কাটি আছে, আৰু এইফালে কাষতে ভকতে বনাই আছে এইদৰে। আৰু ফাইনেলি আমাৰ ভেলাঘৰ ৰেডি হ'বলৈ গৈ আছে আৰু দেই, হ'ব আৰু এতিয়া অলপ পাছতে। আৰু বোলো ময়ো অলপ চাটনিত লাগি দিওঁ, বা অলপ এটা কামত যাবলগীয়া হ'ল কাৰণে মই অলপ কুটি বাচি দিলোঁ চাটনিখিনি। আৰু এইফালে আমাৰ এতিয়া দিছে জ্বলা ভাজি মাছৰ। আৰু জ্বলা ভাজি যিহেতুকে ভাইটিহঁতে খাব নোৱাৰে, সেইকাৰণে তাহাঁতক এতিয়া আমি দিয়ে দিলোঁ। আৰু গধূলিও যিহেতুকে হ'বলৈও হ'ল, বেলিও পৰিলে, বেলি পৰাৰ লগে লগেতো আন্ধাৰ হৈ যায়, সেইকাৰণে সৰুকেইটাক আগতে দি লৈছোঁ।
এইফালে দেখিছে নহয় সুন্দৰকৈ পাত পাৰি দিছে আৰু ভাত দি আহিছে এফালৰ পৰা, আৰু এইফালে খুৰীয়ে লৈ গৈছে মাছ সুন্দৰকৈ তাহাঁতক প্ৰথমতে দি লৈছে। আৰু এইফালে আমাৰ মায়ে সুন্দৰকৈ ভাজি কাঢ়িবলৈ লৈছে আৰু এতিয়া, আৰু আন্ধাৰ যিহেতুকে হৈছে ৰাতিপুৱাৰ পৰা আমিও লাগি আছোঁ, সেইকাৰণে বোলো দিনে পোহৰে আমিও আজৰি হওঁ, সেইবাবে আমিও বহি দিলোঁ। আৰু মই বোলো ইমান সুন্দৰকৈ খাই আছে, ক্লিপ এটা লৈ থওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। সৰু ল'ৰা ছোৱালীবিলাকে খাই থাকিলে এনেও ভাল লাগে ন। আৰু এইফালে থালিখন দেখিছে নহয়, বেয়া নেদেখিব আকৌ দেই, কিয়নো পথাৰত উখৰা মুখৰাটো হৈ তাত কাঁহীখন উখৰা মুখৰাতে মানে দাইলবিলাক এনেকুৱা দেখিছে আপোনালোকে। আৰু লাহে লাহেকৈ আৰু গোট খাই গৈ আছে, আৰু এইফালে আৰু আমাৰ আন্ধাৰো হৈ গৈ আছে, আৰু এইফালে ডাঙৰসকলেও সেইকাৰণে বহি দিলে। আৰু এইফালে দেখিছে নহয় আমাৰ বাহঁতো বহি দিলেহি। এইফালে আৰু কেইজনীমান পোৱালিও গোট খালেহি, তাহাঁতি বেডমিণ্টন খেলি আছিলে কাৰণে তাহাঁতৰ অহা অলপ পলম হ'ল। শেষত আকৌ এবাৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ চাই ভাল লাগিলে কি কৰিব লাগেতো জানেই। বাই বাই।